নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ যে আসাম টেট 2021 এলপি আৰু ইউপি পাছ কৰা সকলৰ বাবে মাননীয় শিক্ষামন্ত্ৰীয়ে আকৌ কি ক'লে সেইখিনি বস্তু মই আপোনালোকক জনাম। মিউচুৱেল ট্ৰান্সফাৰ যেতিয়া আৰম্ভ কৰে তাৰ সন্দৰ্ভত সাংবাদিকে কেইটামান কুৱেশ্যন কৰিছিল। সেই কুৱেশ্যনৰ আনসাৰত তেওঁ নতুনকৈ পাছ কৰা কেণ্ডিডেটৰ কাৰণে বহুত ভাল খবৰ কৈছিল। মই সেইখিনি এই ভিডিঅ'ত মই আপোনালোকক জনাম। বলক পিছে সময় নষ্ট নকৰি তো যিখিনি বস্তু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে কৈছিল সেইখিনি বস্তু আজি আলোচনা কৰোঁ। তেওঁ আচলতে বহুত ভাল এটা কথা কৈছে যে 2019 চনত যেতিয়া নেকি টেট পাতিছিল তো টেটৰ ফলাফল ঘোষণা কৰাৰ পিছত আচলতে দেখা গৈছিল বহুত মানুহে তেনেকুৱা কেছ কৰিছিল, হাইকোৰ্ট কৰিছিল আৰু হাইকোৰ্ট কৰাৰ পিছত তো বহুতখিনি কেছ আচলতে নিষ্পত্তি হৈছিল, হয় নে নহয়? তো নিষ্পত্তি হোৱাৰ পিছত আৰু কিছুমান কেছ বাকি আছিল আৰু তাৰ পিছত 2021 যেটো টেট হৈছিল এলপি আৰু ইউপিৰ তাতো দেখা গ'ল যে বহুতে তেনেকুৱা কেছ কৰিছে বাকি হাইকোৰ্ট কৰিছে। গোটেইখিনি জবাব কিন্তু আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে দি দিছিল আৰু তেওঁ এটা বস্তু আৰু যেটো নেকি সংবাদ মাধ্যমৰ আগত তেওঁ বহুত ভাল এটা বস্তু কৈছে যে যদি কাৰোবাৰ কিবা ক'ব আছে এইখিনি বস্তু যে শিক্ষামন্ত্ৰী মহোদয়ক ক'ব লাগে ফাৰ্ষ্টত তেওঁ যিমান পাৰে চেষ্টা কৰিব। তেওঁ আৰু এটা বস্তু কৈছে নতুনকৈ যি নেকি আমাৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু আমি সবে এটো গম পাওঁ যে সবে আপোনালোকে এপ্লাই কৰিলে তো এপ্লাই কৰিছে আৰু তেওঁ হেতুৰ সন্দৰ্ভতো বহুত ভাল এটা খবৰ কৈছে যে যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ হয়তো চাওক যদি ৰিভাইজ ৰিজাল্ট নিদিলে হয় তেনেকুৱা পৰিস্থিতি নাহিলে হয় হয়তো আমাৰ এতিয়ালৈকে মেৰিট লিষ্ট এটা দুটা তেনেকৈ ওলাই গ'লে হয়। কিন্তু কি কৰিব যে যেহেতু ৰিভাইজ ৰিজাল্ট হ'ল চৰকাৰে মানি লৈছে সেইকাৰণে চৰকাৰক আমি সবে আচলতে চৰকাৰৰ লগতে থাকিব লাগে। চৰকাৰে যি কৰে বহুত ভালে কৰি আছে কাৰণ চাওক যদি চৰকাৰক কেইজনমান পাৰ্টিয়ে তেনেকৈ দাবী কৰিছিল পাৰ্টিয়ে তেওঁলোকে কৈছিল যে কিবা বিসংগতি হৈছে তাৰ কাৰণে ৰিভাইজ ৰিজাল্ট লাগে তো ৰিভাইজ ৰিজাল্ট দিলে বহুত ভাল। তো ৰিভাইজ ৰিজাল্ট দিয়াৰ পিছতো বহুত কেণ্ডিডেট পাছ কৰিলে তো পাছ কৰাৰ পিছত এতিয়া চাওক হয়তো এতিয়া আমাৰ কি হ'ল নিযুক্তি প্ৰক্ৰিয়াটো অকমান হেৰি হৈ গ'ল ধৰক অকমান পলম হৈ গ'ল ন। কিন্তু এতিয়া চৰকাৰে যেহেতু আকৌ এটা ভাল খবৰ মই ইয়াত কম এইটো ভিডিঅ'ত এইখিনিয়ে কম যে চাওক চৰকাৰে আকৌ কিন্তু এই ভেৰিফিকেশ্যনৰ কাম আৰম্ভ কৰি দিছে। ডিৰ ওচৰত আচলতে মোৰ বন্ধু কেইজনমান গৈছিল তেওঁলোকে জনোৱা মতে কি হ'ল যে চাওক তেওঁলোকে কৈছে ভেৰিফিকেশ্যনৰ কাম আৰম্ভ কৰিছে আৰু যদি কাৰোবাৰ ডকুমেণ্টছ আচলতে ফোন কল কিন্তু সবৰ তাত নাহে আৰু অনলাইন ভেৰিফিকেশ্যন যেহেতু আৰম্ভ হৈ গৈছে আচলতে ফোন কল আহিব যে আপোনালোকে যে ডকুমেণ্টছ কেইটা আপলোড কৰে ধৰক মাৰ্কশ্বিটে ধৰক বাকি আপোনালোকে টেটৰ স্ক'ৰ কাৰ্ডে হওক বাকি ধৰক আপুনি যি বিভিন্ন ডকুমেণ্টছ দিছে এইখিনি বস্তু যিখিনি নেকি ধৰিব নোৱাৰে তো সেইকেইটা বস্তু আচলতে যাৰ ধৰিব নোৱাৰে তাৰ তাতে ফোন কল আহিব কিন্তু সবৰ তাত তেনেকৈ ফোন কল নাহে, ঠিক আছে। আৰু মই বন্ধুসকলক আপোনালোকক মই এটা বস্তু অনুৰোধ কৰোঁ যে আপোনালোকে যেটো নেকি মোবাইল নাম্বাৰ দিছিলে এই মোবাইল নাম্বাৰটো কিন্তু এইকেইদিন আপোনাৰ লগত ৰাখিব। হয়তো ডিৰ ফালৰ পৰা আপোনাক ফোন কৰিব যদি আপুনি ৰিচিভ কৰিব নোৱাৰে তো কিবা এটা প্ৰব্লেম হ'ব পাৰে সেইকাৰণে যিমান সম্ভৱ আপোনাৰ মোবাইলটো এই কিছুদিন হ'লেও যেটো নাম্বাৰ ৰেজিষ্টাৰ নাম্বাৰ দিছিলে সেই নাম্বাৰটো আপোনাৰ লগত ৰাখিব। তো তাৰ পিছত মই আৰু এটা বস্তু কম যে ডিৰ ওচৰত তাৰ পিছত আমাৰ এডুকেশ্যন মিনিষ্টাৰ ওচৰত আচলতে আৰু কেইজনমান বন্ধু গৈছিল তেওঁলোকক অশেষ ধন্যবাদ জনাওঁ কাৰণ তেওঁলোকে গৈ পিনে এটা বস্তু ক্লিয়াৰ উত্তৰ আনিব পাৰিছে। এইটোৱে উত্তৰ আনিব পাৰিছে যে আমাৰ নিযুক্তি প্ৰক্ৰিয়াত যেটো নেকি এতিয়া কন্ট্ৰেকচুৱেল টিচাৰ কেইজনে বিচাৰি আছে যে তেওঁলোকক কি কৰিব লাগে যে এক্সট্ৰাকে মাৰ্ক দিব লাগে আৰু তেওঁ এইটো বস্তুত বহুত ভাল সঁহাৰি জনায়। তেওঁ ক্লিয়াৰলি এটা বস্তু কৈছে যে যেহেতু নিযুক্তি প্ৰক্ৰিয়া আমাৰ আৰম্ভ হৈ গৈছে ইয়াত কোনো তেনেকুৱা উল্লেখ নাছিল গতিকে যে এক্সট্ৰাকে যেটো মাৰ্ক দিব লাগে কন্ট্ৰেকচুৱেল টিচাৰ কেইজনক সেইটো কেতিয়াও সম্ভৱ নহয়। তেওঁ ক্লিয়াৰলি কৈ দিছে আৰু কন্ট্ৰেকচুৱেল টিচাৰ কেইজনক মই আপোনালোকক অনুৰোধ কৰোঁ চাওক আপোনালোকে যেহেতু নিযুক্তি পাই গৈছে তো যিকেইজনে পাছ কৰিছে তেওঁলোকক আপোনালোকে এটা চান্স দিব লাগে, আপোনালোকে বিতৰ্ক কৰা বন্ধ কৰি দিয়ক। যিকেইজনে পাছ কৰিছে বহুত আশা লৈ তেওঁলোকে বহুত আশা পাতি আছে সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰোঁ যে আপোনালোকে আশাত পানী নেপেলাব, ঠিক আছে। তেওঁলোকক এতিয়া চাওক যিকেইজনে পাছ কৰিছে তেওঁলোকে বহুত এটা সপোন এই সপোনটো পূৰ কৰিব আপোনালোকে অকণমান সহযোগিতা কৰক আৰু আপোনালোকৰ যেটো দাবী হয়তো এইবাৰ নকৰিব কাৰণ যিহেতু এডভাৰটাইজমেণ্টত সেইখিনি বস্তু উল্লেখ নাছিল। ধন্যবাদ, আজি ইমানেই। তাৰপিছত পৰৱৰ্তী ভিডিঅ'ত লগ পাম। সবে ভালে থাকক, সুস্থ থাকক আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব।